নমস্কাৰ বন্ধুসকল, আজি আকৌ কিছুমান আচৰিত ফেক্টৰ লগত মই মোৰ দা ফেক্ট চেনেলটোলৈ স্বাগতম জনালোঁ। আশা কৰোঁ আগৰ ভিডিঅ'টো ভাল পাইছে। ফেক্ট নম্বৰ 1, মহে আপোনাক আন্ধাৰত কেনেকৈ কামুৰিব পাৰে আপুনি ভাবি চাইছেনে? মহবিলাকে কাৰ্বন ডাই অক্সাইডৰ গোন্ধটো শুঙি লয়। মানুহ বা অন্য জীৱ জন্তু ক'ত আছে গম পাই মহে কাৰ্বন ডাই অক্সাইড গেছটো শুঙি পেলায়। মহে 10ৰ পৰা 50 মিটাৰ দূৰৰ পৰা কাৰ্বন ডাই অক্সাইড শুঙি লয়। ফেক্ট নম্বৰ 2, এজন ল'ৰাই ফেয়াৰ এণ্ড হেণ্ডচাম কোম্পানীত কেছ কৰি দিছিল কাৰণ তেওঁ 3 সপ্তাহ ফেয়াৰ এণ্ড হেণ্ডচাম ইউজ কৰাৰ পিছত বগা হোৱা নাছিল। বিজ্ঞাপনত দেখুওৱাৰ দৰে সেই ল'ৰাজন কেছত জয়ী হৈছিল আৰু কোম্পানীটোৱে 15 লাখ টকা ফাইন ভৰিব লগা হৈছিল। ফেক্ট নম্বৰ 3, গেছ চিলিণ্ডাৰ আমি সকলোৱে ব্যৱহাৰ কৰোঁ। ভাত চাহ কিবাকিবি বনোৱাৰ কাৰণে আমি গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁ। নাজানো যে গেছ চিলিণ্ডাৰ এটা যদি ফাটি যায় কি হয়। গেছ চিলিণ্ডাৰ এটা ফাটি গ'লে আমি কোম্পানীত আমাৰ লোকচানৰ কাৰণে 40 লাখ টকা পৰ্যন্ত আমি ক্লেইম কৰিব পাৰোঁ। ফেক্ট নম্বৰ 4, প্ৰতি 1 মিনিটত পৃথিৱীখনত 108 জন মানুহৰ মৃত্যু হয়, 258টা কেঁচুৱাৰ জন্ম হয়, 46,800টা ফটো ইনষ্টাগ্ৰামত আপলোড হয় আৰু 37,08,640 মিলিয়ন চাৰ্জ হয় গুগলত আৰু 41,47,740টা ভিডিঅ' চোৱা হয় ইউটিউবত আৰু 15,51,95,280টা ইমেইল চেণ্ড কৰা হয় সেই 1 মিনিটতে। ফেক্ট নম্বৰ 5, আমি হয়তো বহুতে জোকক ভয় কৰোঁ। বাৰিষা কাল আহি আছে, জোক ওলাব এতিয়া। সেই জোকৰ আমি এটা কথা নাজানো যে সেই জোকৰ ব্ৰেইন কিমানটা থাকে। জোকৰ ব্ৰেইন 32টা থাকে। তো বন্ধুসকল, আজিলৈ ইমানেই। আজিৰ ভিডিঅ'টোৰ ভাল লগা ফেক্টটো কমেণ্ট কৰি জনাব। মই আগলৈ আপোনালোকক বিচৰা ধৰণে ইণ্টাৰেষ্টিং ফেক্টবোৰ আনিবলৈ চেষ্টা কৰি থাকিম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিৰ ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।